Hey guys, আজি মই বস্তু এটা দেখুৱাবলৈ লৈছোঁ আপোনালোকক। মোৰ পিছফালে আছে, দেখি পাইছেনে? এইটো আপোনালোকে হয়তো কিছু লোকে চিনি পাব, কিন্তু বহুতে নাজানে এইটো বিষয়ে। মই অকণমান প্ৰেক্টিকেলি মই নিজে কৰিবলৈ চাইছোঁ, ঘৰত মা আৰু মই দুয়োটাই লগ লাগি। চ' মই দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক কি হয় এইটো। এয়া দেখিছে, এয়া হৈছে সহজ ভাষাত ক'বলৈ গ'লে পখিলা, আৰু আমি ইয়াক চকৰি বুলি কওঁ। এইটো পলুৰ পৰাই জন্ম হয় আৰু ইয়ে পলুক জন্ম দিয়ে। কথাটো এনেকুৱা, এইবিলাক দেখিছেনে? এইবিলাক এই সৰু সৰু এইবিলাক দেখিছেনে? এইবিলাক হৈছে ইয়াৰ কণী। এই চকৰিবিলাকে কণী পাৰে, আৰু ইয়াৰ মতাও আছে, মানে মতা পখিলাও আছে। এইবিলাক চকৰা বুলি কয় আমাৰ মানুহবিলাকে। তো চকৰিবিলাকে কণী পাৰে, আৰু সেই কণী পৰা সৰু সৰু পোৱালি ওলায়, আৰু সেই পোৱালিটো মানে এৰাপাত খাই ডাঙৰ হৈ লেটা হয়গৈ, পুনৰ এই বাঁহ সাজে। আৰু এই বাঁহৰ পৰা উলিয়াই আমি পলুটো খাওঁ আৰু বিক্ৰী কৰিব পাৰি, লগতে ইয়াৰ বাঁহটো কামত আহে। তো গোটেইখিনি মই দেখুৱাই যাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।